মদত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত। অসম চৰকাৰে অসমৰ লাখ লাখ দুখীয়াসকলক সহায় প্ৰদানৰ লক্ষ্যৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। এইখন আঁচনিত যিসকল দুখীয়া মানুহে আবেদন কৰিব, সেইসকল দুখীয়া মানুহৰ বেংক একাউণ্টত চৰকাৰে পোনপটীয়াকৈ সোমাই দিব চৰকাৰী ধন। তো অসম চৰকাৰে কোনখন আঁচনি ঘোষণা কৰিছে আৰু এইখন আঁচনিত আপোনালোকে কেনেকৈ আবেদন কৰিব বিস্তাৰিত এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে স্ক্ৰীনত সাধাৰণে এখন নটিফিকেশ্যন চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা শস্যৰ ক্ষতিৰ পৰা কৃষকক সুৰক্ষা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। বানপানী, খৰাং, শিলাবৃষ্টি আদিৰ দৰে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ লগতে পোক পৰুৱা, বেমাৰ আজাৰ আদিৰ পৰা হোৱা শস্যৰ ক্ষতিৰ পৰা সকাহ পাবলৈ আপোনাৰ খেতিডৰা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বীমা কৰক। তো যিসকল কৃষকে খেতি বাতি কৰে, সেইসকল কৃষকে নিজৰ খেতি বাতিখন বানপানী, খৰাং, শিলাবৃষ্টি আদিৰ দৰে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ লগতে পোক পৰুৱা, বেমাৰ আজাৰ আদিৰ দ্বাৰা হোৱা ক্ষয় ক্ষতি যদি ক্ষতিপূৰণ পাব বিচাৰে, তেন্তে অতি সোনকালে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰিবলৈ চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছে। তাৰপিছত লিখা আছে, বিভিন্ন জিলাৰ কৃষকৰ বাবে শস্য বীমাৰ দায়িত্ববাহী বীমা কোম্পানীসমূহ। তো আপুনি যিখন জিলাত বসবাস কৰে, সেইখন জিলাৰ কৃষকসকলে কোনখন বীমা কোম্পানীৰ ওচৰত গৈ আবেদন কৰিব লাগিব আৰু কোনখন বীমা কোম্পানীৰ পৰা যদি খেতি বাতিৰ ক্ষয় ক্ষতি হয় আৰ্থিক সাহায্য লাভ কৰিব। প্ৰথমে কোৱা হৈছে এগ্ৰিকালচাৰেল ইঞ্চুৰেঞ্চ কোম্পানী। তো এগ্ৰিকালচাৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ আণ্ডাৰত চৰকাৰে অসমৰ এইকেইখন জিলা অন্তৰ্ভুক্ত কৰিছে। প্ৰথম জিলাখন হ'ল কামৰূপ গ্ৰাম্য, তাৰপিছত কোকৰাঝাৰ, গোৱালপাৰা, ডিমা হাছাও, বঙাইগাঁও, শোণিতপুৰ, বিশ্বনাথ, ধেমাজি, ধুবুৰী, দক্ষিণ শালমাৰা, হাইলাকান্দি, কামৰূপ মহানগৰ, মৰিগাঁও আৰু বাক্সা। তাৰপিছত কোৱা হৈছে ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী। তো ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ আণ্ডাৰত অসমৰ জিলাকেইখন হ'ল যোৰহাট, মাজুলী, গোলাঘাট, নলবাৰী, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং। তাৰপিছত কোৱা হৈছে HDFC জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী। তো HDFC জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীক অসম চৰকাৰে দায়িত্ব দিছে অসমৰ এইকেইখন জিলাৰ। তো প্ৰথমে কোৱা হৈছে বৰপেটা, কৰিমগঞ্জ, শিৱসাগৰ আৰু চৰাইদেউ। তাৰপিছত কোৱা হৈছে HDFC এগ্ৰ জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী। এইখন কোম্পানীৰ আণ্ডাৰত চৰকাৰে এইকেইখন জিলা অন্তৰ্ভুক্ত কৰিছে। জিলাকেইখন হ'ল ওদালগুৰি, তিনিচুকীয়া, লখিমপুৰ আৰু কাছাৰ। তাৰপিছত কোৱা হৈছে ফিউচাৰ জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী। তো ফিউচাৰ জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ আণ্ডাৰত চৰকাৰে অসমৰ এইকেইখন জিলা অন্তৰ্ভুক্ত কৰিছে। প্ৰথমে লিখা আছে নগাঁও, তাৰপিছত হোজাই, চিৰাং, ডিব্ৰুগড়। তাৰপিছত আৰু কি লিখা আছে আপোনালোকক জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত কোৱা হৈছে ৰবি বতৰত বড়ো ধান, সৰিয়হ, আলু, কুঁহিয়াৰ আৰু মাকৈ খেতিৰ বীমা কৰিব পাৰিব। তো ইয়াতে কোৱা হৈছে ৰবি বতৰত বড়ো ধান, সৰিয়হ, আলু, কুঁহিয়াৰ আৰু মাকৈ খেতিৰ বীমা কৰিব পাৰিব যিসকল কৃষকে এইবোৰ খেতি কৰিব। তো যিসকল কৃষকে খেতি বাতি কৰাৰ পিছত নিজৰ খেতি বাতিখন প্ৰাকৃতিক দুৰ্যোগ আৰু বেমাৰ আজাৰৰ ফলত ক্ষয় ক্ষতি হ'লে সেই ক্ষয় ক্ষতিৰ ক্ষতিপূৰণ পাব বিচাৰে, সেইসকল কৃষকে অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত নিজৰ নাম অন্তৰ্ভুক্ত কৰক। তো আৰু এইখন আঁচনিৰ বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰে, তেন্তে আপোনালোকৰ জিলা কৃষি বিষয়া, মহকুমা কৃষি বিষয়া আৰু কৃষি উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি